Oh my, মই মল্লু এ ও নাম ৰেবি ও মই খেদিছে ও মল্লু দে ও নাই দে মাই ঐ চলি কি হৈছে কি ইমান এটা ভাৰি আছা আও মাইৰো নে মই মানে সপনে দেখি আছিলো কুকুৰ ইটাক লাগিন দৰিত ভাল নাই 9টা বাজিল চাখা যদি নহলে তোক চাই লবা ও মই মানে সপনে দেখি আছিলো ভূতটো মোৰ ওচৰত লাগি নাহিছিলে মাই যদি মাতি নিদিলা হয় মই চেজ হলোৱে আজি হাও মোৰ হাতখন কেনে মুত গনলছে দেখোন হাও মেক চকলাই বিছনাখনো ভিজি আছে দেখোনে না মই ভূতৰ সপন দেখি থাকাৰে মুতি দিছিলোৱে ভয়তে বিছনাত ও চেজ দে মই বিছনাত মুতা গম পালে মাই মাৰিব আজি এ কুকুৰ চাখা পাইছ না নাই ও মাই ৰ মই যাই আছো ৰ হা হা আখি হাও মেক চকলাই খাগাৰ চাগাৰ গোটেই ওলাই আহিলো নে হাতত ঐ চলি আইছ না নাই ও ৰ মাই যাই আছো যদি জীৱনৰ ৰংবোৰে লুকাবাকো খেলে যদি আহাৰ চাকি দিয়ে উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা কি হলে অৰ্জুন তই আজি কিয় ইমান দুখত আছা এ কি কমে ভাই আজি পুৱা এটা মই ভূতৰ সপন দেখিছো ভয়তে মুতি দিছো তাৰপিছত বিছনাখন যে চাওঁ ভিজি আছে এতিয়া মাই গম নাপলিয়ে হয় মোৰ বেয়া হাঁহি উঠিলাক দে এই বুঢ়া আহিলা এতিয়াও তই বিছনাত মুতা মেক চকলাই সিংকে ক'ব নাংগে দে সিদিনা দোকানত থকা তোৰ মস্ত টান হাকা লাগিছিল মই কিবা কৈছো নেকি মই এনে তামচা কৰি কৈছিলো হ'ব দে বেয়া পাবা নেংগে ইহ বেটা ঠাট্টা মাৰিবা আহিবি হলেও ভাই জমাইছা দে তই এতিয়াও বিছনাত মুতা এই চোৱাৰৰ বাচ্চা মনে থাক তই হাও কি তিৰি মোৰ এটা এতে বহি আছা হাও মেক চকলাই ইটাতো হাইবা আইছা সিদিনাটো পুলিচৰ হাতেদি মোক মাৰি খুৱাইছা কি আইছা তই ৰে দিছা না ভাই এ নহয় ভাই মই তোমাক এটা বেলেগ কথা ক'ব আহিছিলো এই আমাৰ গাঁৱত যে পেটলা মাষ্টৰ আছে সি বোলে প্ৰেগনেণ্ট হৈছে গুৱাহাটীৰ ভাঙাঘৰ মেডিকেলত আছে মোক কথাটো সকলোকে ক'বা দিছে সেইকাৰণে ক'ব আহিছো তোমাক হাও কিনো কয় সঁচাই নেকি অ সঁচাই মই আৰু কিয় মিছা কথা ক'ম তোমাক মই যাওঁ দেই এতিয়া খবৰটো সকলোকে দিবা লাগিব মাষ্টৰো কি মানুহে আমাক আগৰ পৰা কথাটো নকয় আজিহে গম পালো ব'ল আমি খবৰ ল'বা যাওঁ আমাৰ গাড়ীখন লৈ অ বল মাষ্টৰো জমেছি দে সি তিৰি নে মৰা দে অ মোৰ সন্দেহে হয় এ ভালে হ'ব দে তাৰ চলিটোৰ আউজ নামত ময়ে লাৰু বিলাম আৰু কেইটামান বেছিকে ঘৰক লৈও আহিব পাৰিম ভালে হ'ব মই আহুজৰ নামত লাৰু খাব মস্ত ভাল পাওঁ এ ময়ো মস্ত ভাল পাওঁ এ পালো ভাঙাঘৰ মেডিকেল হাও কি কৰে ছাৰ ইমান ধুমা বেজি আনিছে এইটো দিলে মই মৰিম দেখোন হেই জলহস্তি এইটো গৰুক দা বেজি তোক মানুহৰ বেজিতে কাম দিবাৰ নহয় সেইকাৰণে এইটো গৰুক দা বেজিটো দিবা আহিছো তোক হাও চেজ যা মই কি ডাক্তৰ এইটো মোক গৰুক দা বেজি দিবা আহিছে ৰহ আটা পাৰি নাথাকিবি মই ডাক্তৰ না তই ডাক্তৰ মনে থাক অ মায়ে কক গেলিয়ে তই মই মৰিলো দে এই মাষ্টৰ তোৰ কি হৈছে হে কৰোণাৰ অৰ্জুন ধুনে অ আমি দুয়ে দে তই বোলে প্ৰেগনেণ্ট হৈছে সেইকাৰণে আমাৰ গাড়ীখন লৈ আমি দু আহি গলো তোৰ খবৰ ল'বা অ আমি খবৰটো পোৱাৰ লগে লগে আহি গেলো হাও ইহঁতে কি কথা কবা দিছে এলা এ মাষ্টৰ চলিয়া পাৰ্টি খুৱাব লাগিব আৰু চলিটোৰ নাম কি লিখবি হা কুকুৰ আহুন তুনতে এলা কি বুকি আছা হ'ব দে পাৰ্টি খুৱাব লাগিব বুলি খং কৰিব নাংগে আমাক দকে একলাই খুৱালে হ'ব দে অ হাও কুকুৰ আহুন তুনতে এলা কি বুকি আছা আৰু মই প্ৰেগনেণ্ট হ বুলি তহঁতক কোনে ক'লা গালা কথা এ আমাক চিকাই কৈছিল কথাটো খবৰটো পোৱাৰ লগে লগে আহি গলো গাড়ীখন লৈ তোৰ খবৰ ল'বা হে নহয় মোৰ কালি হাগা আহিছিল পাইখানাত 25 বাৰমান গৈছো তাৰপিছত মোৰ ইয়াতে নহয় গৈছে ঘৰৰ মানে সেইকাৰণে মোক মেডিকেলত ভৰ্তি কৰি দিছে হাও মেক চকলাই চিকাই আমাক বুৰ্বক বানালাক নেকি অ তহঁতৰ বুৰ্বক বানাইছে যা মূৰ্খ আহুন মেকাই তাক কিবা শাস্তি দিবা লাগিব ৰ সি সদায় আমাক বুৰ্বক বানাই থাকে অ এই হ'লেও সি মিছা কথা বনাই দে পেটটো চাই তক প্ৰেগনেণ্ট হোৱা নে পাই অ পেটটোৰ ভিতৰে 10টা মান চলি সোমাই থকা হান পায় হা কুকুৰ আহুন তহঁতক শিক্ষা দি আছো ৰ মই এই পলো পাই বেটা আহুন ভাল কথা কানি নাই